এতিয়া গৈছোঁ মই পথাৰত গৈছোঁ পথাৰত মানে খে আনিব গৈছোঁ আমাৰ ঘৰত একেবাৰে আমাৰ এই চাইডৰ শালি খেতি নহয় ন শালি খেতি নোহোৱাৰ বাবে মানে গৰু খে খোৱা বহুত জ্বালা হৈ গৈছে আৰু সেইবাবে আজি ওচৰৰ গাঁওখনত খে আনিব গৈ আছোঁ মানে এখন গাড়ীত কিমান খে উঠে আপোনালোকে যদি কেতিয়াবা খে আনিবলগীয়া হয় এখন গাড়ীত কিমান বিঘা খে আনিবলগীয়া ডিটেইলছ গম পাব আৰু সম্পূৰ্ণ ভিডিঅ' দেখাইছোঁ বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ এই হৈছে আমাৰ ৰাস্তা আৰু চাওঁ আপোনালোকে সেউজীয়া জেগাটো ধান কাটিছে আৰু আমি খেৰ মজা চলাই আছে মানুহ কিমান খে আছে গাড়ীত খে আনিছে মানে খে যিটো ধান কটা খে যায় এনেকৈ ধান কটা যিটো নাখিনি কাটি আছে না কাটি মানে হয় যে আমাৰ এই চাইডে মানে ইমানেই ঘাঁহৰ প্ৰব্লেম মানে কি আমাৰ মানে শালি খেতি নহয় ন মানে আমাৰ যিখিনি অঞ্চলৰ আমাৰ ওচৰৰ অঞ্চলৰ কথা নহয় কিন্তু আমাৰ ঘৰৰ ওচৰৰ যিখিনি ঠাই অঞ্চলত মানে শালি খেতি নহয় সেইবাবে একদম বিৰাট অসুবিধা মানে গৰু খে আৰু ফাইনেল আহি পাইছে আমাৰ এইখন স্কুল বটাবাৰী হাই স্কুল আমি এখনতে এটা সময়ত পঢ়ি কৰি গুচি গ'লোঁ আৰু কিবা ভালকৈ কৰিব নোৱাৰিলোঁ সেইখিনিও এইখন গাড়ী ইয়াতে খে ভৰাম আৰু এইপিনে প্ৰায় কালি সেইখিনি জেগাত ধান মাৰিছিলোঁ এইখিনি প্ৰায় 2 বিঘামান মাটি খে আছে আৰু গাড়ীখনত কিমান খে ধৰে গম পোৱা নাই এইখিনি ভৰাই কৰি লওঁ আৰু সেইপিনে অলপ আছে কিমান ধৰে দেখা যাওক আজি মোৰ লগত পেহা আহিছে দেই একদম পূৰা খে উঠাই আছে এতিয়া মই গাড়ীৰ ওপৰত উঠিম অলপ খে উঠাই ক'ত আছে আপোনাক দুখাই আছে কিমান খে উঠাব পাৰোঁ বাৰু আজি আৰু ৰাস্তাটো অলপ অসুবিধা এইখিনি গাড়ীখন উঠা অসুবিধা যদি ডাব হৈ যায় গাড়ীখন উঠা জ্বালা হ'ব আৰু সেইবাবে এই আগত এটা খেৰৰ দাম দিয়া হ'ব এই এটা লাও কৰি আছে খেৰৰ লাও এটা চাওক বহুতে এই খেৰৰ যিটো মানে কি লাচি হওক আপুনি খেৰৰ কিবা হাইবোৰত বিভিন্ন নাম বুলি কয় কোনোবাই কয় এইটো খেৰৰ কি লাচি বুলি কয় কোনোবাই খেৰৰ দাম বুলি কয় কোনোবাই খেৰৰ মানে কি কয় বুজা বুলি কয় মানে কি বিভিন্ন নাম বুলি কয় যোনে যি নাম কৰে আৰু সকলোৱে মানে এই বস্তুটো বান্ধিব নোৱাৰে মানে বান্ধিব পাৰে কিন্তু যিটো ষ্টাইলটো মানে কাটিবৰ কাৰণে যিটো মানে ষ্টাইল গছিকো যেনেকৈ নিব পাৰে সেইটো মানে বহুতে নোৱাৰে আৰু আমাৰ পেহাৰ মানে অভ্যাসটো আছে সেইকাৰণে পূৰা টাইটকৈ মানে যিটো ছিষ্টেমত ক'ত কি দিবলৈ কি কৰে পূৰা কৈ আছে মানে ড্ৰাইভাৰটো মানে গাড়ী চলাই হয় কিন্তু মানে ইমান ভালকৈ এই বিষয়টো নাজানে কেনেকৈ কি কৰে তাক বুজাই আছে আৰু এতিয়া আমাৰ পেহা আছে আপোনাৰ পূৰা খেৰৰ হাই কৰা ফাক কৰি দিছে আমাৰ আৰু পেহাক লৈ আছোঁ কাৰণ জানো না পেহা আমাৰ পূৰা কামত বৰ একদম পূৰা ফাৰ্ষ্ট এইবিলাক কামত মানে পেহা পাহৰা যায় ন অঁ এই অভ্যাসে আকৌ সিহঁতৰ সেইটো দাঙিয়া পাৰিব নিবি আকৌ চাইডত এই এনেকৈ সোমাই সেই ধানডালত সোমাই এইডোখৰলৈকে সোমাই লৈছোঁ এই ওপৰডালত সোমাই সেনেকৈ চিধা চিধি লৈ যা চিধা চিধি লৈ সেইটো পাকে মোক দি দিবি আকৌ সোমাব আকৌ হেৰি হৈ আছে এতিয়া আমাৰ ডবল কষ্ট হ'ব মানে কি গাড়ীখন উঠাই ল'বলগীয়া হৈছে মানে ৰাস্তা এইখিনি উঠাই কৰা গণ্ডগোল যে এইখিনি উঠাই ল'বলগীয়া হৈছে ডবল কষ্ট হ'ব আৰু খে আছে তাৰপৰা দূৰৰ পৰা আনিলেও কষ্ট ডবল হৈ যাব তাৰপৰা আনি আৰু গাড়ীত উঠাব লাগিব চাওক সেইখিনিৰ পৰা খে আনি এইখিনি উঠাব লাগিব গাড়ীত খে উঠিব নাপায় কিন্তু সেই বানি কৰি হৈ গ'ল আৰু তামোল খাইছোঁ চাহ খালোঁ বাৰু পেহা ওপৰত উঠিলোঁ আৰু মই ওপৰত উঠোঁ গৈ আছোঁ এই খে নিব আহি পেহাই মই গাড়ীৰ ওপৰত পূৰা
মা উঠি না আমি এতিয়া পেহাই মই পূৰা গাড়ী সেয়া ওপৰত দুখাই আছোঁ আপোনালোকক কেনেকুৱা বিলাই পেহাই আৰু ৰুচি ভয়তে ৰুচি ধুই আহিছে